সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। গেছৰ সমস্যাত ভুগি আছে নেকি? সঘনাই পেটটো উফন্দি আহে, গেছ হয়, টেঙা পানী হয় নেকি? আৰু সেইবাবে ফাৰ্মাচীলৈ গৈ এটা পিল খালেহে আৰাম পায় নেকি? তেনেহলে কিন্তু কেইটামান কথা জানিবলগীয়া আছে। যদি ৰাতিপুৱা শুই উঠি কাৰোবাৰ গৰম পানী খোৱাৰ অভ্যাস থাকে, গেষ্ট্ৰাইটিছ থাকিলে কিন্তু সেইটো কথা কৰাটো উচিত নহয়। কাৰণ গৰম পানী, বিশেষকৈ পুৱা উঠি গৰম পানী খালে গেষ্ট্ৰাইটিছ বৃদ্ধি হ'ব, পেট বিষ হৈ থাকিব, পেটটো উফন্দি আহিব। তাৰ বিপৰীতে ঠাণ্ডা পানী খাওক। গেষ্ট্ৰাইটিছ থাকিলে চাহ, বিশেষকৈ গাখীৰ দিয়া চাহ আৰু কফি, গাখীৰ দিয়া কফি একেবাৰেই নাখাব। দিনটোত যদি 2 কাপতকৈ বেছি গাখীৰ দিয়া চাহ বা কফি খায়, তেতিয়াহ'লে চাহত থকা থিঅফাইলিন বা কফিত থকা কেফেইনে আমাৰ খাদ্যনলীৰ ওপৰৰ ভাল্ভটো ঢিলা কৰি দিয়ে, লেক্স কৰি দিয়ে। আৰু তাৰ ফলস্বৰূপত কি হয় জানেনে? পেটৰ এচিডখিনি ওপৰলৈ উঠি আহে, টেঙা পানী আহিব পাৰে, গেছ হ'ব পাৰে। যদি কাৰোবাৰ গেষ্ট্ৰাইটিছ আছে আৰু আপোনালোকে ওজন নিয়ন্ত্ৰণ কৰিবলৈ বা ছুগাৰ কণ্ট্ৰল কৰিবলৈ ৰাতি ৰুটি খায়, তেতিয়াহ'লে কিন্তু সেই গেষ্ট্ৰাইটিছৰ সমস্যাটো বৃদ্ধি পাব। কাৰণ আমাৰ এইটো অঞ্চলত মেক্সিমাম মানুহৰ গ্লুটেন হাইপাৰচেনচিটিভিটি থাকে। আৰু বিশেষকৈ ৰাতি ৰুটি খালে দিনত বেছি গেছ হয়। আৰু বহুতে আমাৰ ওচৰলৈ আহে, কয় যে আমি ডায়েবেটিছ হোৱাৰ কাৰণে ৰুটি খাবলৈ ধৰিছো, কিন্তু বিৰাট গেছ হৈছে। তাৰ ফলস্বৰূপত কি হয়? তেওঁলোকে গেছৰ পিল খাবলগীয়া হয়। যদি কাৰোবাৰ নেমু চৰবত খোৱাৰ অভ্যাস আছে, গেষ্ট্ৰাইটিছত কিন্তু ভাল নহয়। নেমুত থকা চাইট্ৰিক এচিডে গেষ্ট্ৰাইটিছ বৃদ্ধি কৰিব। ঠিক তেনেকে মৌচুমী, কমলা টেঙাৰ থকা এচিডে গেষ্ট্ৰাইটিছ বৃদ্ধি কৰিব পাৰে। গেষ্ট্ৰাইটিছ থাকিলে গাখীৰ কমকৈ খাব। জলপানত গাখীৰ দিলে, বিশেষকৈ বেছি গাখীৰ দিলে কিন্তু গেষ্ট্ৰাইটিছ হ'ব পাৰে। আৰু সেইকাৰণে আমি কওঁ যে গাখীৰ গেষ্ট্ৰাইটিছত ভাল নহয়, কাৰণ গাখীৰত যি লেক্টোজ থাকে সেইটোও কিন্তু গেছ বা ফাৰ্মেণ্ট হৈ গেছ প্ৰডিউচ কৰিব পাৰে। শেষত যদি মানসিক চাপ আছে, যদি অত্যাধিক চিন্তা কৰি আছে, তেতিয়াহ'লে কিন্তু গেছৰ সমস্যা বৃদ্ধি পাব। চিন্তা নকৰিব, মানসিক চাপ মুক্ত কৰক। মদ্যপানে গেষ্ট্ৰাইটিছ বৃদ্ধি কৰে। আৰু আটাইতকৈ ডাঙৰ কথা, গেষ্ট্ৰাইটিছ থাকিলে কিন্তু কেতিয়াও চিগাৰেট খাব নালাগে। চিগাৰেট খালে গেষ্ট্ৰাইটিছ থাকিলে আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইটোৱে কিন্তু পিছত বিপদ কৰিব পাৰে, ব্লিডিং কৰিব পাৰে, মেলিনা হ'ব পাৰে। গতিকে গেষ্ট্ৰাইটিছ থাকিলে এইখিনি সাৱধানতা অৱলম্বন কৰক। বাকী মাছ, মাংস, কণী নিৰ্ভয়ে খাব পাৰিব, কিন্তু মনত থব, এই যে বিয়া সবাহত মাংসত মছলা দিয়ে, মিট মছলা, ৰেড চিলি পাউডাৰ, সেইটো কিন্তু গেষ্ট্ৰাইটিছত সাংঘাতিক মাৰাত্মক। সেইটোৱে পেটটো উফন্দাই আনিব, পেট বিষ হ'ব। আৰু অলপ গেষ্ট্ৰাইটিছ থাকিলে বহুতে কিন্তু সেই বিয়া সবাহত দিয়া মাংস খাই পেলাই বিশেষকৈ গেষ্ট্ৰাইটিছ সমস্যা বৃদ্ধি পোৱাৰ আমাক বহুতে জনায়। গতিকে আজি চমু ভিডিঅ'টো গেষ্ট্ৰাইটিছৰ বিষয়ে ক'লো, গেছৰ বিষয়ে ক'লো। যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।